এটা বস্তু চাব নেকি দেখাম আপোনালোকক ৰ'ব ওয়েলকাম টু মাই চেনেল বাবা ব্লগছ চ' আজিৰ ভিডিঅ'টো হ'ব আজিৰ দিনটো মই কি কৰিম সেইটো দেখাম আপোনালোকক তাৰপিছত আজি বিশেষকৈ যাব লগা ক'তো নাই যদি কাম ওলায় এইটো ভালে আৰু যদি কাম নোলায় তেনেহ'লে মই দিনটো যি কৰোঁ সেইবোৰ দেখাব আপোনালোকক মই দিনটো কেনেকৈ বিজি থাকোঁ কি কৰোঁ তাৰপিছত দাড়ি কাটিছোঁ কালি চ' ফাল্টু লাগিছে গম পাইছোঁ কিন্তু আজিকালি বেছি দাড়ি ৰাখি মই ভাল নাপাওঁ চ' অলপ অলপকৈ থাকিলে ভাল লাগে চ' 3 দিনমান পিছত দাড়ি ধুনীয়া হ'ব অলপ অলপকৈ খুজিব চ' ভিডিঅ'টো শেষলৈকে চাব এয়া দোকান যাওঁ হৰলিক্স আৰু চানা লৈ আনো হৰলিক্স খাওঁ আজি ৰাতিপুৱা হৰলিক্স খাওঁ মই চ' হৰলিক্স আৰু চানা লৈ আনো তো বলক আপোনালোকেও চ' সেয়া ল'লোঁ ঠিক ক'ত পৰা চাহটো খাই লওঁ চাহটো খাই কথা পাতি আছোঁ খালোঁ ৰ'দটো যেনেকৈ ওলাইছে মানে মাথা ঘূৰাই গৈছে এই ৰ'দত ভাবক পথাৰত কেনেকৈ খেতি কৰিব সেই খেতি কৰাৰ কাৰণেতো আমি ভাত খাই আছোঁ ত' তেওঁলোকৰ কাৰণে এটা ভাবি পেলাই লাইক দিব মোৰ ভিডিঅ'টোত সেইটো তেওঁলোকে কষ্ট কৰাৰ কাৰণেতো আমি ভাতমুঠি খাব পাইছোঁ এই কষ্ট চব কামতে আছে কৰিব জানিলে মোৰ নামঘৰটোত সময় কটাই বহুত ভাল লাগে বহুত সময় কটাইছিলোঁ ইয়াতে মোৰ মন বেয়া লাগিলে ইয়াতে বহোঁ ইয়াতে বহোঁ এই তাত বহি বহুত সময় স্পেণ্ড কৰোঁ তো বহুত ভাল লাগে আৰু বহুত মই প্ৰায়ভাগ অকলে থাকি মই বহুত কথা শিকিব পাৰিছোঁ বহুত কথা জানিব পাৰিছোঁ তাৰপিছত অকলে থাকিয়ে ভাল লাগে এটা সময় আছিলে পাষ্টৰ কথা কি ক'ম আৰু ভাবি মই অকলে বহি আছিলোঁ শান্তিৰ পৰিৱেশ বহুত ভাল লাগে বিশেষ মোৰ ঘৰৰ ওচৰত বিশেষ দেখাব লগা ঠাই একো নাই এখন সৰু পাহাৰ এখন সৰু টিলা মোৰ ভিডিঅ' ভিউ বাঢ়ক বা নাবাঢ়ক ছাবস্ক্ৰাইব বাঢ়ক বা নাবাঢ়ক মই ভিডিঅ' কণ্টিনিউ দি যাম মই যেনেকুৱা হয় তেনেকুৱা ভিডিঅ' দি যাম আপোনালোকে চাব এটা সময়ত হ'লেও ভাল হ'ব মোৰ বিশ্বাস কাৰণ দি থাকিলে আজি ভিউ নাই কালি ভিউ নাই পৰহি হ'লেও হ'ব হাম হংগে কামিয়াব জৰুৰ একদিন আৰু আজিকালি লাজ কৰি একো লাভ নাই কাৰণ লাজ কৰিলে আপোনাৰ লছ নিজৰ লছ ৰাস্তাদি গৈ থাকিলেও নিজৰ কাম নিজে কৰি যাব লাগে মানুহে চাই থাকিব চোৱাটো চাব চালেও তাৰ কাম তাকে সি কৰি আছে আমাৰ কাম আমি কৰি আছোঁ আপোনাৰ কাম আপুনি কৰি আছে চ' নিজক কেনেকৈ বেটাৰ কৰিব পাৰি সেইটো ভাবিব লাগে আমি বৰিঙৰ পানী খাওঁ এই দুটা ডাঙৰ টেংকি আছে তলত বৰিং আছে তলৰ পৰা বৰিঙৰ পানী আহে আমি খাওঁ এইটো বৰিঙৰ পানী এখন এইটো এলেকাত যায় এটা ছাইডত যায় আৰু সেইটো বৰিঙৰ পানী টেংকি এইটো ছাইডে যায় চ' আমি একদিন এৰি একদিন পানী পাওঁ আৰু এইটো বৰিঙত কেতিয়া পাই গম নাপাওঁ কিন্তু দুটা টেংকি আছে এটা ইফালে পানী দিয়ে আৰু এটা ইফালে পানী দিয়ে এটা বস্তু চাব নেকি দেখাম আপোনালোকক ৰ'ব এই গছডাল দেখিছে গোটেইখন ভেদাইলতা গোটেইখন ভেদাইলতা গছ আমাৰে গছ পূৰা ভৰি থাকিছে ভেদাইলতা আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পিংকু বৰুৱা নহয় বৰুৱা পিংকু টাইটেলটো আগতে লিখিছোঁ তাৰপিছত নামটো পিছত লিখিছোঁ তেনেকুৱা হৈছে চ' তাত গৈ ফ'ল' কৰিব ইনষ্টাত মই ভিডিঅ'বোৰ কণ্টিনিউ দিম বুলি কৈছিলোঁ এভৰিডে দিম বুলি কৈছিলোঁ কিন্তু এভৰিডে দিয়াটো পচিবল নহয় চ' ভিডিঅ'বোৰ
একদিন এৰি এদিন দিয়া যাব। চ' যোৱাকালি ভিডিঅ' দিছিলোঁ, আজি শ্বুট কৰি ভিডিঅ' এডিটিং কৰি অহাকালি দিয়া যাব এইটো ভিডিঅ'। চ' এদিন এৰি এদিন দিয়া যাব, কণ্টিনিউ মানে এভৰিডে দিয়াটো পচিবল নহয়। এনেই অলপ ওলাই যাওঁ, ৰ'দটো দেখি ওলাই যাব মনে যোৱা নাছিল, তথাপিও এনেই এবাৰ ওলাই যাওঁ, ঘৰত থাকি আমনি লাগিছে। চ' মই যাওঁ, আপোনালোককো দেখাওঁ, যাবলৈ ভিডিঅ'টো চাই শেষলৈকে। ঘৰত থাকি দেখি আমনি লাগিছে, ঘৰত বকি ভিডিঅ' ক'লোঁ, আপোনালোকে শুনিলে। ত' অলপ ওলাই আহিছোঁ, ৰ'দত ওলাই আহিব মন নাই, কভাৰ ভিডিঅ' শ্বুট কৰিব ওলাই আহিছোঁ। ভিডিঅ' আমি সদায় দি আছোঁ, সদায় শ্বুট কৰি আছোঁ, সদায় দি আছোঁ। এটা প্ৰব্লেম হয়, ইয়াৰ মোবাইলে ভিডিঅ' কৰা যায়, ইয়াৰ মোবাইলে ব্লগ কৰা যায়, হয় কিছুমান ভিডিঅ' আপোনালোকে ইয়াৰ আমি শ্বুটিং কৰা দেখা নাপাব পাৰে, হ'ব পাৰে যে এই দুখন কি ভিডিঅ' বনাই নেদেখায়, মানে কি ইয়াৰ মোবাইলে আমি আমাৰ কেমেৰা কৰা যায় আৰু ইয়াৰ ব্লগটো ইয়াৰটোৰে কৰা যায়। মোবাইল লোৱা নাই, ইয়াৰটোতে কৰোঁ, ইয়াৰটোতে গান বজাওঁ, কেতিয়াবা কৰোঁ, কিন্তু ইয়াৰটোতে বেছিভাগ কৰা যায়। সেইকাৰণে আৰু মই মোবাইল লোৱা নাই, ল'ম, তাৰপৰা আপোনালোকে দেখাব একেদিন, আৰু তথাপিতো ক্লিপকেইটা সোমাই দিম এইবাৰ, চাই ল'ব। এইবাৰ সোমাম এই নীল আকাশৰ অলপ চলপ কাটি ছেকেণ্ড 2 ছেকেণ্ড মানৰ নীল আকাশ যোনে যোনে ভাল পায় ছাবস্ক্ৰাইবৰ কথা কৈছোন। ভিডিঅ'বোৰ বহুত কষ্টকৈ বনোৱা হয়, আমি দুটাই যাওঁ, আপোনালোকেতো দেখিছে, যাই পিনে লগে লগে এডিট কৰি লগে লগে পোষ্টটো কৰা হয়, বহুত যথেষ্ট ভিউ না হৈছে, কষ্টত বনোৱা যায়, মোবাইলৰ চাৰ্জ নেটপেক আপুনি সেইখিনি জানে। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু অলপমান ছাবস্ক্ৰাইব নকৰিলে ভিউটো আহিলে ভাল লাগে, 10টা 12টা ভিউ আহে, ইমানখিনি কষ্ট ৰাতিপুৱাই 5টা 6টাতে নুঠোৱে, তথাপিতো নুঠা ল'ৰা, মই বাৰু উঠি দিওঁচোন, ই বাৰু পঢ়ছে আগতে BA পঢ়ি আছে, ই 10টা বজাত উঠা ল'ৰাটো 5টা বজাত উঠি ভিডিঅ' কৰিব ধেমালি নহয়, তাৰপৰা আহি আৰু কভাৰ ভিডিঅ' কৰে। চেনেলটো ছাবস্ক্ৰাইব কষ্ট কৰোঁ, সেই কষ্টটো কলটো দিলে ভাল লাগে, যিহেতু ভাল আছিলে, মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগে লগে আমি কৈছোঁ নেকি, আমাক ভিডিঅ' দিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰক, আপোনালোকে ভিডিঅ'বোৰ চাওক, কমেণ্ট কৰক যে তোমালোকৰ ভিডিঅ'বোৰ ভাল লগা নাই, এনেকুৱা কমেণ্ট কৰক, নিশ্চয় কৰিব চেষ্টা কৰিম, ছাবস্ক্ৰাইব কৰি দিব। আৰু ই একদম চেন্স একদম নাই ইয়াৰ, করে থাক গাড়ি লো করে থাকবি। এয়া মোৰ সৰু ভিডিঅ' ক্লিপ এটা দি দিছোঁ ইয়াতে, আপোনালোকে মোৰ কভাৰ ছংটো চাব পাৰিব আমাৰ সকলোৰে, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, তাত গৈ ক্লিক কৰিব, আমাৰ কভাৰ ভিডিঅ' দেখা পাব। এয়া মোৰ ভাইটিয়ে কৰি আছে, তাৰো এটা ক্লিপ দি দিছোঁ, আমি সকলোৱে মিলি কৰিছোঁ, মানে ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব, এবাৰ যাই ক্লিক কৰিব, তাতে গোটেই গানটো দেখা পাব। ভিডিঅ' কমপ্লিট হৈছে, এতিয়া ঘৰত গৈ আছোঁ, পাইছে চাগে, আমি লাষ্টত চ' ভিডিঅ'টো চাই থাকক, আৰু অলপ আছে, ঘৰত যাওঁ। আমাৰ সকলোৰে মৰমৰ যতীন বৰা ছাৰৰ ঘৰ, অসমীয়া ফিল্ম জগতৰ ছুপাৰষ্টাৰ। ইমান বেয়া ৰাস্তা, শিল আছে দুনিয়াৰ, এইটো এটা সৰু ৰাস্তা, ওচৰত নালা, পৰি যোৱা কিবা এটা ভয় আছে, বৰষুণ দিলে আৰু কষ্ট হয়।
বাপৰে কেনেকৈ যে গাড়ী চলাই ভগৱান জানে আৰু চাওক গাইছ ইমান পাহাৰ আৰু এই ৰাস্তাটো চাওকচোন ইমান সৰু এই মাজত চিৰি আছে গাড়ী নুঠে চাওকচোন এনেকৈ উঠাব লগা হৈছে গাড়ীয়ে নুঠে আৰু মানুহ উঠানে কিমান ভাগলৈ অফ কৰিলে কি হ'ব এইখিনিত গাড়ী উঠাম আৰু এইখিনি চাই লওক আৰু উঠব আছে আমাৰ ঘৰ চাওক এইদিন দেখা নহয় আৰু বহুত বেচাৰা কষ্ট হয় চাওকচোন আপোনালোকৰ কাৰণে ব্লগ বনাব গাড়ী এনেকৈ নামাই লৈ যায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ অলপ মৰম দিয়ক চাওকচোন এইদিন মজা থৈ দিলে গাড়ী উঠাওঁতে কেনেকুৱা কষ্ট হয় এইটোতো একো নাই বৰষুণ দিয়া নাই বৰষুণ দিলে যে আৰু উঠাবই নোৱাৰি ইমান কষ্ট কৰে কষ্ট হয় বহুতবাৰ পৰিছোঁ মই ইমান সৰু ৰাস্তা আপোনালোকে কি বুলি কয় এতিয়া আমি ভিডিঅ'ত দেখাইছোঁ আচলকৈ আহিলে গম পাব ভাস্কৰ নগৰ মিলিজুলি এই গাড়ী ভাঙিছে আধা আধি পৰি কিনে গাড়ী ভাঙিছে এয়া এইটো ভাঙিছে পৰি কিনে এইটো বাৰ এক্সিডেণ্ট হৈছে এইবিলাক নমস্কাৰ এতিয়া সময় বাজিছে 4টা আবেলি চ' দিনটো এনেকৈ গৈছে ব্লগ কৰিলোঁ কভাৰচন কৰিলোঁ আৰু ভাইটি আছে এইফালে ঘৰৰ ওচৰতে গৰম গৰম যায় সেইকাৰণে আমি গেঞ্জি আৰু হাফ পেণ্ট পিন্ধি থাকোঁ এই আৰু চবেই চিনিয়ে পায় ভিডিঅ'বোৰ চাই থাকিব আৰু প্লিজ যোনবোৰ নতুন আহিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰে নকৰে এইটো আপোনাৰ কথা কাৰণ ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ এনেও কৰিব আৰু ভিউ দিব ভিউটো দি দিব ইমান কষ্ট কৰোঁ ইয়াৰ মোবাইল দিয়ে চব কভাৰ চভাৰ বনোৱা যায় চব ইয়াৰ মোবাইল দিয়ে কৰা যায় আৰু যদি আকৌ নহয় কেনে লাগে কওকচোন ৰাতিপুৱা যেতিয়া আমাৰ ভিডিঅ' থাকে কভাৰৰ ব্লগ 100% চাৰ্জ থাকে ইয়াৰ ব্লগত গুচি যায় কমচে কম 80-70 মান গুচি যায় পিনে কভাৰত তাৰপিছত এনেকৈ মানে আমাৰ ভিডিঅ' কাৰণে 50 গুচি যায় আৰু 50 থাকে এডিটত এনেকৈ গুচি যায় মোবাইলে চাব নাপায় আৰু মানে এনেকৈ কি আমি ৰাতিপুৱা ভিডিঅ' কৰোঁ তাৰপিছত আহিকে আৰু ঘৰত ৰখাৰ চিষ্টেম নাই লগে লগে এডিট কৰি কাম খতম কৰি থৈ দিওঁ তেতিয়া লাহে লাহে এতিয়া আজৰি হৈ থাকোঁ ভিডিঅ'বোৰ চাব শেষলৈকে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কৈ থাকোঁ গতিকে ক'ব লগা দায়িত্ব আমাৰ প্ৰথম ভিডিঅ'কেইটাত অলপ ভিউজ হৈছিল এই 2 দিনৰ পৰা নহা হৈছে কিবা বেয়া পালে অলপ কমেণ্টত জনাব ইনষ্টাগ্ৰাম আইডি আহি আছে তলত দেখিছেনে বৰুৱা পিংকু আৰু মোৰ নাম দীপাংকৰ ডেকা 48 আহি আছে তাতে যাই ক্লিক কৰি চাই ল'ব মানে ফ'ল' কৰিব আৰু তাতে ইয়াতে যদি মানে নোৱাৰে ক'ব তাতে আমাক ইনষ্টাগ্ৰামত ক'লে হ'ল যে এনেকুৱা ভিডিঅ' বনাওঁ আমি নিশ্চয় বনাব চেষ্টা কৰিম কেনেকুৱা ধৰণৰ ব্লগ লাগে সকলো দেখাম চ' ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিম সমাপ্ত কৰোঁ ভালে থাকক খাই থাকক লগ পাম এটা নতুন ভিডিঅ'ত থেংক ইউ টাটা বাই বাই